নমস্কাৰ, মই ঋষিকেশ পাঠকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আচলতে খুব এটা দুখজনক বা মৰ্মান্তিক কথা শুনিবলৈ খুব বেয়া লাগে যে এই চনৰ অৰ্থাৎ 2026 চনৰ জুলাই মাহটোত যি উজনি অসমত বানে সংহাৰী ৰূপ ধাৰণ কৰিলে, তাক লৈ সঁচাকৈ গোটেই অসমবাসী কি গোটেই মানৱ জাতিৰ কাৰণে খুব এটা মৰ্মান্তিক ঘটনা হয়। ক'ব গ'লে অসমৰতো এইটো ইতিহাসত আটাইতকৈ ডাঙৰ মানে কি বানপানী বুলি ক'লেও ভুল নহয়, কিয়নো উজনি অসমৰ মানুহে বাৰুকৈ ইয়াক মানে কি অভিজ্ঞতা হৈছে। হয়তো আমি নামনি অসমৰ পৰা ইয়াক ভালদৰে অভিজ্ঞতা নাপাব পাৰোঁ, হয়তো মিডিয়াৰ পৰা আমি জানি কিছুমান বা নিউজে পত্ৰ জানি আমি হয়তো ইয়াক দুখ প্ৰকাশ কৰি আছোঁ, কিন্তু গ্ৰাউণ্ড লেভেলত ইয়াৰ চৰিত্ৰ সঁচাকৈ মানে ইয়াৰ যি ছবি সঁচাকৈ দুখজনক হয়। কিয়নো এই বানপানীৰ ফলত 100তকৈ অধিক মানুহ নিৰুদ্দেশ হৈছে আৰু যে কিমানজন মানুহ মৃত্যুমুখত পৰিছে, সঁচাকৈ মানে ভাষাহীন, মানে এক প্ৰাকৃতিক দুৰ্যোগ বুলি ক'ব পাৰি। আৰু ইয়াৰ ফলততো মানুহৰ বিভিন্ন ধৰণৰ সা সম্পত্তি, ঘৰ বাৰী, পশুধনকে আদি কৰি বিভিন্ন ধৰণৰ ক্ষতিগ্ৰস্তৰ সন্মুখীন হ'ব লগা হৈছে। ইয়াৰ ফলত হয়তো সেই উজনি অসমৰ যি ফ্লাড এফেক্টেড এৰিয়া হয়, সেই এৰিয়াৰ মানুহখিনি প্ৰায় 10-15 বছৰ বা 20 বছৰলৈকে পিছুৱাই গৈছে, কিয়নো তেওঁলোকে সেইখিনি নতুনকৈ উঠি অনা মানে সেইখিনি আৰু নতুনকৈ পুনৰ্নিৰ্মাণ কৰা মানে বহু কষ্ট ত্যাগ কৰিব লাগিব। তো খুব এটা দুখজনক হয়। মই সেইসকললৈ সমবেদনা জ্ঞাপন কৰিছোঁ গোটেই অসমবাসীয়ে, কিয়নো তেওঁলোকৰ যি দুখ আমি আচলতে ইয়াৰ পৰা মানে কি প্ৰকাশ কৰিব সঁচাকৈ নোৱাৰোঁ। আৰু এটা কথা কৈছে, অসমৰ মিডিয়া চেনেলবিলাকে তেওঁলোকৰ গ্ৰাউণ্ড লেভেলত যাই যি ধৰণৰ বাতৰি প্ৰকাশ কৰিছে, সঁচাকৈ সন্মানৰ বা ধন্যবাদৰ পাত্ৰযোগ্য হয় যে তেওঁলোকেও কিন্তু এই বেদনা আমাৰ মানুহৰ মাজত বিয়পাই দিয়াত তেওঁলোকে যি অৰিহণা যোগাইছে, আমি তেতিয়াহে গম পাইছোঁ তেওঁলোকে যি প্ৰচাৰ কৰিছে বা মানুহৰ মাজলৈকে গৈছে আচলতে বাস্তৱ অভিজ্ঞতা, বাস্তৱ ক্ষেত্ৰত কি হৈ আছে। তো